হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। আজি মই আপোনালোকক দেখাম কেনেকৈ কাচকলৰ পৰা পকৰি প্ৰস্তুত কৰা হয়। এইদৰে মই কাচকলবিলাক এইটো শ্বেপত কাটি লৈছোঁ। আপোনালোকে বেলেগ বেলেগ শ্বেপ দিওঁ বুলিলেও দিব পাৰে। মই কাচকলকে 3টা কাটিলোঁ, কাটি পেলাই পানীত আধা ঘণ্টামান তিয়াই থলোঁ। তেনেকৈ তিয়াই থ'লে হাতত চেকা নালাগে, কাচকলৰ যিটো চেকা থাকে সেইটো নালাগে। আৰু এনেকৈ তিয়াই লৈ মই আধা ঘণ্টামানৰ পিছত এনেকৈ শ্বেপ দি কাটিলোঁ 3টা কাচকল। আৰু এয়া বেচন লৈছোঁ। বেচন মই 2 কাপমান লৈছোঁ আৰু মানে এইখিনি ভালদৰে কাচকলটো 3টা লৈছোঁ ন, তো কাচকলখিনিৰ কাৰণে হৈ যাবতো মই বেচন মানে জোখমতে লৈ লৈছোঁ। আৰু তাৰপাছত এইখিনি মছলা, হালধি লৈছোঁ, বেকিং পাউডাৰ অলপ লৈছোঁ, তাৰপৰা ৰেড চিলি অলপ লৈছোঁ, আৰু এইফালে মই অলপ মছলা লৈছোঁ, আৰু জলকীয়া লওঁ বুলিলেও ল'ব পাৰে। তাৰপৰা এইখিনি ধনিয়া আৰু পিঁয়াজৰ পাত অলপ কাটি লৈছোঁ। এইটো আপোনালোকৰ অপশ্যনেল হয়, নিদিলেও হ'ব। আৰু যদি জলকীয়া বেছিকৈ খায় দেন জলকীয়া গ্ৰীণ চিলিটো অলপ কাটি ল'ব পাৰে, মই দিয়া নাই সেইটো। আৰু আহক ভিডিঅ'টি মই ষ্টাৰ্ট কৰোঁ। এয়া চাওক, বেচনখিনিত মই নিমখ, হালধি আৰু মছলা যিখিনি আছিলে মই ইয়াত দি দিলোঁ, আৰু পানী দি ভালদৰে মিক্স কৰি ল'ব। এয়া চাওক, অলপ ঢিলাকৈ থৈছোঁ, পকৰি বনোৱাতকৈ অলপ পানীটো বেছি দিছোঁ, কাৰণ মই এতিয়া বানানা পকৰি বনাম, তো পানীটো অলপ বেছিকৈ দিছোঁ। আৰু এইখিনি মিক্স কৰি হৈ গ'লে মানে এই ধনিয়া আৰু পিঁয়াজৰ পাতখিনি দি দিব, আৰু ভালকৈ মিক্স কৰি ল'ব। এনেকৈ ভালদৰে মিক্স কৰি ল'ব। এইখিনি মিক্স কৰা হৈ গ'লে যিখিনি বানানা কাটি থৈছিলোঁ শ্বেপত, ইয়াত অলপ টাইম ডুবাই দিম। ডুবাই পেলাই বেচনখিনি ভালদৰে ইয়াৰ লগত মিক্স কৰি ল'ম। কেইটামানকৈ দিছোঁ, আৰু তেতিয়ালৈকে মই কেৰাহীখনত তেলটো গৰম কৰি লওঁ, এইখিনি ডুবাই থোৱালৈকে। বহুত ইজি প্ৰচেছ হয়, আপোনালোকে এবাৰ কৰি চাবচোন, এইটো বনাই চাব ৰেচিপিটো ইউজ কৰি। যিহেতু এতিয়া ঘৰতেই আছে, বন্ধ, এনেকেই ঘৰত থকা বস্তুবিলাকেৰে নতুন নতুন নিজেই ৰেচিপি উলিয়াই বনাই খাই চাবচোন, বেলেগ কিনি আনি খোৱাতকৈ। এতিয়াতো কিনিবলৈও প্ৰব্লেম হৈ গৈছে, মইতো এনেকৈয়ে বনাইছোঁ আৰু এইকেইদিন ঘৰত, উপায় নাই। এয়া চাওক, কেৰাহীখন গৰম কৰি তেল দিলোঁ, তেলটো গৰম হ'বলৈ দিলোঁ। তেলটো আপোনালোকে এনেকৈ বেচনৰ অলপ দি পেলাই টেষ্ট কৰি চাব পাৰে, বেচন অকণমান দি টেষ্ট কৰি চাব পাৰে। হৈছে, তেলটো গৰম হৈ গ'ল প্ৰায়। এতিয়া মই এনেকৈ দি যাম, চামুচেৰেও দিব পাৰে, মই চামুচে নাই দিয়া। এনেকৈ দি যাব গোটেইকেইটা। এইদৰে লুটিয়াই দিব, ইটো পিঠি সিজি যোৱাৰ পাছত, বেক পিঠিটো সিজি যোৱাৰ পাছত এনেকৈ লুটিয়াই দিব, আৰু এইটো পিঠি সিজিবলৈ দিব। এয়া চাওক, পকৰিকেইটা প্ৰায় ব্ৰাউন কালাৰ হৈ গৈছে। এনেকুৱা ব্ৰাউন কালাৰ হৈ গ'লে আপোনালোকে উঠাই দিব, আৰু মই বাকীকেইটা পকৰিও বনাই লওঁ একেহাতে। এয়া চাওক, গোটেইকেইটা পকৰি মই এনেকৈ বনাই ল'লোঁ। আপোনালোকে এই ৰেচিপিটো ইউজ কৰি এবাৰ বনাই চাবচোন, বহুত সহজ পদ্ধতি হয়, আৰু কম ইনগ্ৰিডিয়েণ্টছতে আমি বনাব পাৰোঁ। আৰু কাচকলটো পাবই, নিজৰ ঘৰৰ বাৰীতেই থাকে কাচকল, তো এবাৰ বনাই চাবচোন। আৰু যদি ভিডিঅ'টি ভাল লাগিল, লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু কাচকলবিলাকো ভালদৰে সিজি গৈছে ভিতৰতো, সেইটো মই দেখাই দিছোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিল, লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মই নতুন নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰত আকৌ আহি আছোঁ। থেংক ইউ।